গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিক্স বিশু। তো গাইজ মই আহিছিলোঁ গুৱাহাটীত। মই ভাবিছিলোঁ ৰিহাবাৰীত যাম বুলি, অলপ কাম আছিলে, কিন্তু যি যামৰ কাৰণে যাব নাপালোঁ। তো এতিয়া বালিগাঁৱতে কিবা খাই সেই কি কয় আদাবাৰীত ভিটোত যাম। আৰু মোৰ লগত আছে মোৰ দোষ্ট ফ্ৰেণ্ড। মোৰ আইফোন এটা আইফোন আছে, আইফোন লৈছোঁ ৰ'ব। আচ্ছা আইফোন এইটো মই এতিয়া ল'লোঁ আজি। তো মানে আনবক্সিং নকৰিলোঁ, সেইটো আছে চিক্ৰেট। নল'লোঁ দে ইয়াৰে ইয়াৰে হয় মোবাইল। আইফোন ল'ব মোৰ পইচা নাই দিয়ক। এতিয়া বোলক পৰঠা হাউচত যাওঁ, পৰঠা হাউচত যাই পৰঠা খাই কাপোৰ কিনিব যাম। ট্ৰাইপডৰ হোল্ডাৰ মানে ট্ৰাইপডত লগা মোবাইল হোল্ডাৰ এটা বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকে পোৱা নাই। ৰাইচ আমি খাই লওঁ। গাইজ মই চাই লওঁ কি কাপোৰ কিনিব পাৰোঁ নোৱাৰোঁ। হাফ পেণ্ট ল'ব আছে আৰু স্পৰ্টিং ল'ব আছে। তো বোলক আমি ভিতৰলৈ যাই থাকোঁ। গাইজ এটা কোট ল'লোঁ, চাওকচোন কেনেকুৱা লাগিছে আপোনালোকে। চাই লওক কেনেকুৱা লাগিছে, কমেণ্ট কৰি জনাব। আইফোনত ৰিলচ বনোৱাত ব্যস্ত হৈছে প্ৰশান্তই, কিন্তু মই ইয়াতে কোট পিন্ধিছোঁ। চকুৰালিদাৰ দৰে হৈছোঁ অলপ ফকটীয়া চকুৰালি। কি আৰু পিন্ধিবতো নোৱাৰোঁ, এনেকৈ পিন্ধি চাওঁ আৰু। ভাল লাগিছে নে নাই গাইজ কমেণ্ট কৰি জনাব আপোনালোকে। আৰু কি আৰু এতিয়া মই আছোঁ লিফ্টত। এস্কেলেটৰত নাযাওঁ, ডাইৰেক্ট লিফ্টত তললৈকে যাম। যাই আছোঁ নে নাই? এই যাওঁ, চুইচ দিব লাগিব। এই চুইচ দিয়ে চুইচটো দিয়া বাৰু। কোনটো খুলিল দেখোন, তলত দেখিলোৱে। গাইজ কি হ'ল জানানে, লিফ্টত উঠছোঁ আৰু লিফ্টত তলতো নাই গ'ল। চুইচ টিপি দিছোঁ, খুলি গৈছে। এতিয়া এস্কেলেটৰত যাম। হা তো গাইজ কাপোৰ লোৱা নহ'ল, কাপোৰ নল'লোঁ কাৰণ ইয়াতে বহুত দাম। এই দামৰ কাৰণে নল'লোঁ। আৰু এটা কি ল'লোঁ? মোবাইল নাই মোবাইল লোৱা নাই। যোনদিনা আমি ৰিহাবাৰীত যাম, মোবাইল লৈছে গাইজ, আইফোন 6 লৈছে এইবাৰ। বৃহস্পতিবাৰ মানে সেইত যাম, ৰিহাবাৰীত যাম আৰু একদিন। তো তাতে যাওঁতে বিশাল মাৰ্কেটত যাই তাৰ পৰাই ল'ম। আৰু এতিয়া এস্কেলেটৰত উঠছোঁ, মানে কি কয় আদাবাৰী ফুট ব্ৰিজত নতুনকৈ অ'পেন কৰিছোঁ। তো তাতে উঠছোঁ, তাতে উঠি এতিয়া আৰু মালিগাঁৱলৈকে যাম। মালিগাঁৱত যাই মই যে এটা ট্ৰাইপড অৰ্ডাৰ দিছিলোঁ, তো ট্ৰাইপডৰ মোৰ মোবাইল হোল্ডাৰটো লগাব লাগে। মোবাইল হোল্ডাৰটো ল'ব লাগে। তো মোবাইল হোল্ডাৰটো লৈ ঘৰত গুচি যাম। কিবা কবি? বাছ ছাবস্ক্ৰাইব কৰি দিলি হ'ল। এইখিনিয়ে আৰু। তই বোলক আমি মালিগাঁৱলৈকে যাই থাকোঁ। তো গাইজ মই গৰমত আহি পালোঁ ঘৰত। আৰু মই ট্ৰাইপডৰ কাৰণে মোবাইল হোল্ডাৰ এটা বিচাৰিছিলোঁ। তো মোবাইল হোল্ডাৰটো মানে মোবাইল হোল্ডাৰ নাপালোঁ, লাষ্টত এইটো কিনি লৈ আহিব লগা হৈছে। আৰু এইটো ইমান ভাল নহয়, মানে মোবাইলটো ওলাই পৰে কাৰণ। আৰু মোৰ মোবাইল ট্ৰাইপডডালটো যিহেতু ইমান হেভি বস্তু, তো মই ভাবিছোঁ এমাজনৰ পৰা অৰ্ডাৰ দিম। তো এইটো মই মালিগাঁৱত গ'লে ঘূৰাই দিব লাগিব, এইটো নালাগে মোক। আৰু যদি এইখিনি আছিল মোৰ ভিডিঅ'টো। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু লগতে ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই, জয় আই অসম।